हाई फ्रेंड्स मोर अखमिनो चैनल आपनाक अभिनंदन जानाइछो। तो फ्रेंड्स आपुनी हयतो व्हाट्सएप व्यवहार करे तो व्हाट्सएप नतुन केटा ट्रिक्स आइसे नाइबा नतुन केटा अपडेट आइसे। तो फ्रेंड्स आपुनी केतियाबा मैं देखै दियसु आपना लगक। तो फ्रेंड्स आपुनी जेनुका व्हाट्सएप खोलार लगे लगे जेनुका फिंगरप्रिंट आहे हेतु आपुनी यूज करिब पारे। आरो जेनुका फ्रेंड्स आपुनी कारोबार लगत जदि मेसेज करि आसे जेनुका मैं एजনৰ लगत मेसेज करि आसु किन्तु मेसेज करार সময়ত বহু কেইটা গ্রুপে যেনেকুৱা মোৰ গ্রুপ আছে আপুনি ইয়াতে দেখা পাই আছে ওপৰত কেইটামান গ্রুপ আছে ষ্টুডেন্ট লাইফ নিউজ ফৰ লোকেল এৰিয়া আমসু গৰম এৰিয়া আমসু ডেইলি নিউজ এনেকুৱা জিৱৰ গ্রুপ আছে সেই গ্রুপৰ পৰা মেছেজ আহে মই যেনেকুৱা ধৰক মই এজনৰ লগত মেছেজ কৰি আছো মেছেজ কৰাৰ সময়ত বহুত কেইটা গ্রুপ আহি কিনে এইটো কি কৰে তলত লৈ যায় একেবাৰে তলত লৈ যায় মই যাৰ লগত মেছেজ কৰো হেতু প্রোফাইলটো একেবারে তলৰ পিনে গুচি যায় আৰু যেটো জিয়ে মেছেজ কৰে নাইবা গ্ৰুপৰ পৰা মেছেজ কৰিলে হেতু ওপৰত আহি যায় তেনেকুৱা মই আপোনাক দেখুৱাই দি আছো যেনেকুৱা আপুনি মেছেজ কৰিব যেনেকুৱা আপুনি মেছেজ কৰি আছে যেনেকুৱা মোৰ ফ্ৰেন্ড এটা মহৰ তো মহৰৰ লগত মই মেছেজ কৰি আছো কিন্তু বহু কেইটা গ্ৰুপে মেছেজ কৰি কৰি তেখেতৰ প্রোফাইলটো তলত লৈ আহে তো এইটো মই একেবাৰে ওপৰত ৰাখিম কেনেকৈ মই আপোনাক দেখুৱাই দি আছো আপুনিও ওপৰত ৰাখিব পাৰে। তো ফ্ৰেন্ডছ আপুনি কেতিয়াবা মেছেজ কৰাৰ সময়ত যেতিয়া বহু কেইটা গ্ৰুপে নাইবা বহু ফ্ৰেন্ডে মেছেজ কৰাৰ সময়ত আপোনাৰ যেটো ফ্ৰেন্ডৰ লগত আপুনি মেছেজ কৰি আছে সেই ফ্ৰেন্ডৰ প্ৰফাইলটো তলত যায় আপুনি এটো কেনেকৈ ওপৰত ৰাখিব সদায় বহুতো মেছেজ কৰাৰ পিছতো এটো তললৈ নাহে। তো ফ্ৰেন্ডছ আপুনি প্ৰথমতে যাৰ লগত ধৰা হল মহৰ মোৰ ফ্ৰেন্ড তেখেতৰ লগত মই মেছেজ কৰি আছো তো এটো ক্লিক কৰি ৰাখিম অলপ সময় প্ৰেছ কৰি ৰাখি কিনে আপুনি ওপৰত দেখা পাই আছে এটা অপশন এটা টুপিৰ নিচিনা অপশন দেখা পাই আছে এটা ক্লিক কৰি দিব এটা ক্লিক কৰি দিলে চার্ট পেনেট। তো ফ্রেন্ডস এটার নাম হচ্ছে চার্ট পেনেট তো এটি একেবারে উপর ভিনায় আহি যাব তেতিয়াহলে আমি সদায় মেছেজ কৰিব পাৰিম কেতিয়াও তলত না নামে। তো ফ্রেন্ডস আপুনি এনেকুৱা এটা অপশন বাছি ল'ব পাৰে যেনেকুৱা আপুনি কাৰোবাৰ লগত মেছেজ কৰাৰ সময়ত বহু কেইটা গ্ৰুপে মেছেজ কৰিলে আপোনাৰটো নাইবা আপোনাৰ ফ্ৰেন্ডৰ প্ৰফাইলটো একেবাৰে তলৰ পিনে আহি যায় এটো আপুনি এনেকুৱা প্ৰেছ কৰি কিনে পিন কৰি চ্যাট পিনেট কৰিব পাৰে। তো ফ্রেন্ডস এটো যদি আকৌ খুলিব বিচাৰে তেতিয়াহলে আপুনি এটো আপোনাৰ সেই ফ্ৰেন্ডৰ প্রোফাইলত ক্লিক কৰি ৰাখিব ক্লিক কৰি ৰাখি কিনে আপুনি এটো দেখা পাই আছে টুপিৰ পিকচাৰ এটোত আকৌ ক্লিক কৰি দিব ক্লিক কৰি দিলে এটো আনচ্যাট পেনেট হৈ যাব। তো ফ্রেন্ডস আপুনি এনেকৈ আপোনাৰ ফ্ৰেন্ডৰ লগত মেছেজ কৰাৰ সময়ত আপুনি পিন কৰি ৰাখিব পাৰে। তো ফ্রেন্ডস আৰু এটা মই অপশন দেখুৱাই দি আছো আপুনি কেতিয়াবা যদি বিচাৰে মই ফ্রেন্ডস হোৱাটছআপৰ আৰু এটা নতুন ট্ৰিক হৈছে আপুনি কাৰোবাৰ হোৱাটছআপ যদি হ্যাক কৰিব বিচাৰে তেতিয়াহলে 1 মিনিটৰ ভিতৰতে হ্যাক কৰিব পাৰে। তো ফ্রেন্ডস মই আপোনাক দেখুৱাই দি আছো আপুনি যদি ধৰা হল আপোনাৰ ফ্ৰেন্ডৰ নাইবা গাৰ্লফ্ৰেন্ডৰ মোবাইলটো হ্যাক কৰিব তেতিয়াহলে আপুনি ওপৰত যাব ওপৰত 3 ডট লিখা আছে তাতে ক্লিক কৰিব তাতে ক্লিক কৰি কিনে আপুনি হোৱাটছআপ ওয়েব লিখা আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি কিনে আপুনি দেখা পাই আছে স্ক্যানার এটো ওকে গো ইট লিখি দিব গো ইট লিখি কিনে আপোনাৰ ফ্ৰেন্ডৰ হোৱাটছআপ নাইবা আপোনাৰ গাৰ্লফ্ৰেন্ডৰ হোৱাটছআপৰ যেটো স্ক্যানার নাইবা কিউআর কোড আছে হেতু আপুনি স্ক্যান কৰি লব স্ক্যান কৰি কিনে ওকে মাৰি দিব তেতিয়াৰ পৰা আপুনি সকলো দেখা পাব আপোনাৰ ফ্ৰেন্ড নাইবা আপোনাৰ গাৰ্লফ্ৰেন্ড কাৰ লগত মেছেজ কৰি আছে। তো ফ্রেন্ডস আপুনি যদি বিচাৰে যে মোৰ ফ্ৰেন্ডৰ প্ৰফাইল নাইবা কিউআর কোডটো মই কেনেকৈ বিচাৰিম তেতিয়াহলে আপুনি ক্ৰমত যাব ক্ৰম নাইবা গুগল ব্ৰাউজাৰ যাব যাই কিনে আপোনাৰ ফ্ৰেন্ডৰ মোবাইল হাতত লৈ কিনে তাতে নাইবা গুগল নাইবা ক্ৰম ব্ৰাউজাৰ যাই কিনে আপুনি সার্চ কৰিব হোৱাটছআপ ওয়েব বুলি সার্চ কৰিব সার্চ কৰাৰ পিছত এত ওপৰত দেখা পাই আছে যেটো লিংক আহিছে যেটো ফার্স্ট যেটো ওয়েবসাইট আহিছে এটোত ক্লিক কৰি দিব এটোত ক্লিক কৰি দিয়াৰ পিছত আপুনি এতে এটা নতুন একটা অপশন দেখা পাব এতে অপশন দেখা পাওয়ার পিছত আপুনি ওপৰত দেখা পাইছে 3 ডট লিখা আছে এতে ক্লিক কৰি দিব ক্লিক কৰি কিনে আপুনি তলত দেখা পাই আছে ডেস্কটপ সাইডত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত হেতু আপুনি আহি যাব। তো ফ্রেন্ডস আপুনি এনেকুৱাকৈ আপোনাৰ ফ্ৰেন্ডৰ নাইবা গাৰ্লফ্ৰেন্ডৰ হোৱাটছআপ হ্যাক কৰিব পাৰে। তো ফ্রেন্ডস আপুনি এতে দেখা পাব ক্ৰমত আপোনাৰ ফ্ৰেন্ড নাইবা গাৰ্লফ্ৰেন্ডৰ মোবাইলত সার্চ কৰাৰ হোৱাটছআপ ওয়েব সার্চ কৰাৰ পিছত লগে লগে ইয়াতে আহি যাব সেই কিউআর কোডটো। তো ফ্রেন্ডস আপুনি এনেকৈ আপোনাৰ গাৰ্লফ্ৰেন্ড নাইবা ফ্ৰেন্ডৰ মোবাইলটো হ্যাক কৰিব পাৰে। তো ফ্রেন্ডস মোৰ সম্পূৰ্ণ ভিডিওটো চাৰ বাবে ধন্যবাদ জনাইছো আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব মই ভিডিও আপলোড কৰাৰ লগে লগে আপোনাৰ তাতে নোটিফিকেশন যাব। তো ফ্রেন্ডস মোৰ ধন্যবাদ জনাইছো।